বন্ধুসকল মই আকৌ লৈ আহিছোঁ 50 টকা পুৰস্কাৰ। মোৰ লগত আছে কেইবাজনো যুৱক। ইয়াতে মই এটা কুৱেশ্যন কৰিম, প্ৰশ্ন এটা সুধিম, প্ৰশ্নৰ সঠিক উত্তৰ যোনে দিব তাক দিম মই 50 টকা পুৰস্কাৰ। আপোনালোকে যিহেতু গম পায় মোৰ ভিডিঅ' চাইছে, তেওঁলোকক মই এটা কুৱেশ্যন সুধিম হা, কুৱেশ্যনৰ সঠিক উত্তৰ যোনে দিব তাক মই 50 টকা পুৰস্কাৰ দিম। আগতে তোমালোকৰ ভিডিঅ' বনাইছোঁ, তুমি গম পোৱা মই কেনেকৈ ধৰণৰ ভিডিঅ'বোৰ বনাওঁ। তো মোৰ হাতত এটা কাগজ আছে, এইটো কাগজ আছে, মোৰ হাতত এটা কাগজ আছে আৰু এইটো পইচা। এই কাগজৰ ভিতৰত এটা এলফাবেট লিখা আছে, মানে ABCD যিটো হয় ABCD যেতিয়ালৈকে 26টা লেটাৰ হয় না, 26টা লেটাৰৰ পৰা এটা লেটাৰ এইটোত লিখা আছে। ধৰা এ হ'ব পাৰে, বি হ'ব পাৰে, চি হ'ব পাৰে, ডি এফ জেড যিকোনো হ'ব পাৰে। তোমালোকে ক'ব লাগে যে এইটোৰ ভিতৰত কি লেটাৰ লিখা আছে, অনলি এটা লেটাৰ লিখা আছে। ক'ব পাৰিবা? আহক, মই কুৱেশ্যন এটা কৰি আছো, কুৱেশ্যনৰ উত্তৰ যোনে দিব, চবৰ আগত যোনে দিব ইয়ে 50 টকা পুৰস্কাৰ পাব। মোৰ প্ৰশ্নটো হৈছে, মোৰ হাতত এটা এইটো কাগজ দেখিছে, কাগজ, এই কাগজৰ ভিতৰত এটা এলফাবেট লিখা আছে, মানে ABCD লিখা আছে। ইয়াৰ পৰা জেড ভিতৰত 26 লেটাৰ বা যিকোনো এটা মানে লেটাৰ লিখা আছে। ক'ব লাগে আপোনালোকে যে এইটোৰ ভিতৰত কি হয়, যাৰটো শুদ্ধ হ'ব ইয়ে পুৰস্কাৰ পাব। মই আকৌ খুলি দেখাম, কওকচোন কোনে ক'ব পাৰে এইটো কি আছে, কওক। মই ইয়ে কৈছো এ, আপুনি এ কৈছে, ঠিক আছে, এ হোৱা নাই, মই হেৰি কৰিছো, বেলেগ কওক, আৰু এটা কওক, এ হোৱা নাই, বিও হোৱা নাই, ক'ব পাৰে, চান্স দিছে, জেড হোৱা নাই, ডি হোৱা নাই, কে হোৱা নাই, কিউ ন হোৱা নাই, আপুনি কওক। এইফালে আহক, কি কৈছে? এমটো কেনেকৈ কৈছে কওক। ধাৰণা হৈছে এম বুলি কৈছে। এইফালে চাওকচোন কি আছে, এইটো কি আছে চাওক, এম আছে ন, এইটো এম মানে নাই, এম হয়। মই যে এইটো লিখিছো কিয় জানে, মই এইটো এম কে লিখিছো, মোৰ নাম মাইনু হয়, এম দি লিখিছো। মই আজি ভাবিছো যে মোৰ নামৰ প্ৰথম ৱাৰ্ডটো মই লিখিম, কোনে ক'ব পাৰে? ই দাদাই ক'ব পাৰিছে, আগতো মোৰ লগত ভিডিঅ' বনাইছিলে আমাৰ গাঁৱত, যিয়ে হওক এম হৈছে নে নাই, তাৰ যিটো উত্তৰ হয় এইটো শুদ্ধ হৈছেতো, তাক পুৰস্কাৰ দিব পাৰো। এইফালে আহক, এই পুৰস্কাৰ চবৰ আগত আপোনাক দিছো, আপুনি লওক। অৰিজিনেল হয়নে নাই? আগতো ভিডিঅ' বনাইছো, অৰিজিনেল আছে নাই? অৰিজিনেলটো বন্ধুসকল এইটো চাইছে, এম লিখিছিলো মই, আৰু এই দাদাজনে ক'ব পাৰিছে এম বুলি, শুদ্ধ হৈছে। তো মই 50 টকা ইহঁতক পুৰস্কাৰ দিলো। এইটো কিন্তু কোনো একো মানে দান চানো নহয়, জানে, এইটো মোৰ এটা গেম হয়। মোৰ চেনেলত মই আপলোড কৰোঁ ভিডিঅ' চিডিঅ', এইটো এটা মোৰ এটা গেম হয়, ফূৰ্তি হয়, এনজয় হয়। টকা কম বেছি কোনো ধাৰণা একো নাই, চবৰ লগত এনজয় কৰোঁ আৰু। তো ভিডিঅ'টো যদি ভাল হয় এবাৰ কৈ দিয়ক, কি কৰিব? লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে কমেণ্ট কৰিব যে ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু ভিডিঅ' শ্বেয়াৰ কৰিব যাতে চবে এই ভিডিঅ' চাব পাৰে, আৰু মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ, ধন্যবাদ।